আজি মই আপোনালোকক দেখুৱাম কেঁচা চাউলেৰে কেনেকৈ আমি একো নোহোৱাকৈ সোডা বা বেকিং আৰু আমাৰ ইনো নোহোৱাকৈ আমি কেনেকৈ ফুলাকৈ পিঠাটো যাতে ফুলি আহে আৰু নুফুলাকৈ কেনেকৈ বনাব পাৰি মই তাকে দেখুৱাম। এয়া মই মিক্সাৰত চাউল দি দিছোঁ, ধুই পেলাই চাউল দি দিছোঁ। তাৰপিছত মই গুড়ি কৰি ল'ম আৰু লোৱাৰ পিছত আপোনালোকক দেখুৱাম কেনেকৈ মই পিঠা বনাওঁ। নমস্কাৰ, আসসালামু আলাইকুম। মই ৰেশ্মা, মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। এয়া আহকচোন আমি চাওঁ। এয়া মই গুড়ি কৰি লৈছোঁ, মোৰ এবাৰত নহয়, গতিকে অলপ অলপকৈ দি মই প্ৰথমতে অকণমান পানী দিব লাগে, যিহেতুকে মই এনেকৈ পানী দি অলপ অলপকৈ মই তিনিবাৰকৈ গুড়ি কৰি ল'ম। দুবাৰ বা তিনিবাৰ হৈ যাব তেতিয়ালৈকে। এয়া হৈ গ'ল, মই দুবাৰ গুড়ি কৰি ল'লোঁ আৰু মই নিমখ দি দিছোঁ। প্ৰথমতে মই দেখুৱাম আপোনালোকক নুফুলাকৈ কেনেকৈ ডাঠ কিছুমানে বনায়, ডাঠ হয় মানে যাতে বস্তুটো বেছি ফুলি নাহে। তাৰমানে মই যেতিয়া এইখিনি মিলাইছোঁ অকণমান মানে ডাঠাকৈ মিলাইছোঁ, মানে বেছি মানে একদম পাতল কৰা নাই। এইকাৰণে মানে অকণমান ফুলাত অসুবিধা হয়। চাই আপোনালোকে বেছি ফুলা নাই পিঠাটো। এয়া পিঠাটো ফুলা নাই, কিন্তু সোৱাদটো একেই হ'ব, কিন্তু সেইটো ফুলা আৰু নুফুলাৰ ওপৰত মানে ফুলিলে বেছি আমাৰ মানে কোমলটো হয় আৰু নুফুলিলে অকণমান টান হয়। গতিকে এয়া মই দেখালোঁ প্ৰথমতে মানে কেনেকৈ ফুলা নাই পিঠা। এইবাৰ মই দেখুৱাম আপোনালোকক পিঠাটো কেনেকৈ ফুলি আহে। এয়া মই অকণমান পানী মিলাই ল'লোঁ, এইবাৰ অলপ পাতল কৰিছোঁ আগত কৰি, আৰু দেখুৱাম মই এনেকৈ পাতল হোৱাৰ কাৰণে সোনকালে মানে সহজতে ফুলি আহিব। আৰু ফুলিলে পিঠাটো আমাৰ অলপ কোমল হয়, যেতিয়া নুফুলে সেইটো অকণমান ডাঠ হয়। আজি আপোনালোকক দেখুৱালোঁ আমি পিঠাত একো নিদিয়াকৈ, কোনো সোডা বেকিং কোনো ইনো নোহোৱাকৈ আমি পিঠা কেনেকৈ ফুলাকৈ বনাব পাৰোঁ। গতিকে মোৰ ভিডিঅ'টো চাই আপোনালোকে যদি ভাল পাইছে কমেণ্টত জনাব আৰু মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি দিব। আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তেতিয়াহে মই আগলৈ আৰু ভিডিঅ' বনাই থাকিব পাৰিম আৰু আপোনালোকক দি থাকিব পাৰিম। আহকচোন আকৌ মই নেক্সট বাৰ দেখাই দিছোঁ। এনেকৈ আমি চাফ কৰি ল'ব লাগে যাতে আমাৰ পিঠাটো নেক্সট বাৰ আমাৰ উঠাবলৈ সহজ হয়, কাৰণ আমি ইয়াতে যিহেতুকে কোনো তেল ব্যৱহাৰ কৰা নাই আৰু তেল দিবও নালাগে, কাৰণ এইটো মাটিৰ চৰু হয়, এইটোত মানে অসুবিধা নাহে। তথাপিতো যদি পিঠাটো লাগি থাকে নহয়, ৰৈ যোৱা পিঠাখিনি আমি চাফ কৰি ল'ব লাগে। চাফ কৰি থাকিলে আপোনালোকে দেখিছে মই অতি সহজতে পিঠাটো উঠাব পাৰিছোঁ। ধুনীয়াকৈ পিঠাটো উঠি আছে আৰু মই দেখুৱাইছোঁ গোটেইখিনি পিঠা মোৰ হৈ গ'ল। আৰু মই দেখুৱাম পিছফালে কোনো ধৰণৰ মানে ক'লা পৰা নাই, পিঠাটো খুব ধুনীয়া বগা হৈ আছে। আগফালে যেনেকুৱা বগা পিছফালেও বগাই হৈ আছে। আৰু মই ফালিও দেখুৱাম পিঠাটো যাতে আপোনালোকে দেখে ভিতৰ ফালেও খুব ধুনীয়াকৈ হৈছে, মানে কেঁচা থকা নাই পিঠাটো। যেতিয়া ফুলি আহিছে তেতিয়া আৰু ধুনীয়াকৈ হৈছে। গতিকে মই দেখুৱালোঁ, আজিলৈ এৰিছোঁ। বাই বাই ফ্ৰেণ্ডছ।